বন্ধু বান্ধৱীসকল আপোনালোকক এটা ডাঙৰ খবৰ জনাইছোঁ দেই হে মই কি ক'ম বিহু আগমুহূৰ্তত আপোনালোকে প্ৰেজেণ্ট পালেনে বাৰু পালেনে বাৰু মই কিন্তু প্ৰেজেণ্ট পালোঁ মোক প্ৰেজেণ্টটো কিয় কাৰণে দিছে কওঁ নেকি বাৰু হে মোৰ আগতে যে বাইদেউহঁতে যে কয় যে হে ইমান লেতেৰা লেতেৰা বাইদেউজনীয়ে কাপোৰ পিন্ধি থাকে কিবা কিবি কয় যে ঘিণ লাগে ভাত খাবলৈ মন নাযায় দেখিলেই কিবা লাগে বুলি কৈছিলে যে আৰু আমাৰ যে এই ভগা ঘৰটো যে এইটো যে দেখিছিলে যে এইটো ভগা ঘৰ দেখি কয় ইমান লেতেৰা বাইদেউজনী ঘৰটো কয় ইমান লেতেৰা হ'লেও মুচি অকণমান থৈছোঁ হে এইবোৰ আছে অলপমান টাপলি মাপলি মাৰিবলৈ হে কি কৰিম আৰু হে অন্ততঃ মই এতিয়া ঘৰটোতো মাইকীজনে বনাই ল'ব নোৱাৰোঁ নহয় হয় নাই বাৰু বহুত কিবা কিবি মোক টিকিং কৰিছিলে বহুত কিবা কিবি কৰিছিলে মোৰ এই বাইদেউজনীয়ে ইমান লেতেৰা তেতেৰা হে সেনেকৈ এতিয়া চাবলৈ গ'লে লেতেৰা কথাটো কেনেকৈ হে বেমাৰী মানুহকে কিবা লেতেৰা পেতেৰাকৈ কিবা শুই আছে ইমান ঘিণ লাগিছে কয় মইতো মানুহজনী সুস্থ হয় কৰিব মেলিব পাৰোঁ চবখিনি কাম কাজ কৰোঁ মই মোক লেতেৰা বুলি কিয় ক'ব বাৰু সেইকাৰণে মোক এতিয়া কি কিছুমানে মোক মৰম নকৰিবও পাৰে যেনিবা কিছুমানে মই মৰম কৰা এজনী মানুহে মোক আহি পেলাই আঠখেলীয়াৰ পৰা ইমান ধুনীয়া কাপোৰ এযোৰ দিছেহি হে সেই কাপোৰযোৰ মোক এতিয়া এই প্ৰেজেণ্ট দিছেহি কিন্তু ইমান মৰম লাগিছে মানুহজনীক মই কৈছোঁ কিয়নো আনিব লাগে নাই বোলে বাইদেউ বোলে আপোনাকো বহুত কিবা কিবি কয় নহয় বোলে বাইদেউসকলে এতিয়া নতুন বছৰ আহিছে বোলে আপোনালোক মনত পৰিলে নহয় বোলে সেইকাৰণে মই বোলে প্ৰেজেণ্টটো লৈ আহিছোঁ আহি গৈ মোক চাদৰ মেখেলা এযোৰ দিছেহি সেই মই কৈছোঁ নানিব নালাগে কৈছোঁ হ'লেও দিলেহি সেই গতিকে কৈছোঁ মানুহক মোক এতিয়া মানুহে বহুতে কয় ইমান লেতেৰা পেতেৰা বুলি দিছে তেনেকৈ প্ৰেজেণ্ট আৰু মোৰ ল'ৰাটোৰে আগতে পইচা পাতি নাই যেনিবা কাপোৰ কানি দিব নোৱাৰে এতিয়া ল'ৰাটো কিবা এটা হৈছে মোক এতিয়া কিমান ধুনীয়া ধুনীয়া কাপোৰ আনি দিয়ে গম পাইছেনে মোক হে সেইদিনাখন আগতে মোক এযোৰ মই পিন্ধি পিনে আপোনালোকৰ আগত মই অকণমান নাচি বাগিয়ে দেখুৱাইছিলোঁ হয় নাই বাৰু হে আকৌ সেইদিনাখন দুযোৰ আনি দিছিলে নহয় হে দিয়ে আছে কিন্তু মই এতিয়া লেতেৰা পেতেৰা বুলি ক'লে মোক নহ'ব হে মোক এতিয়া আপোনালোকে মোক দেখিব নহয় কিমান ধুনীয়া ধুনীয়াকৈ মই নাচি মেলি থাকিম আৰু মনোৰঞ্জন দি থাকোঁ মানুহজনী মই ৰঙিয়াল দেই ৰখাল তাৰমানে ৰখাল হা সেই গতিকে তাৰমানে মই আমাৰ ৰখাল কৰি ভাল লাগে আপোনালোকক কৈছোঁ এতিয়া বিহু আগন্তুক আহিছে নহয় আপোনালোকে জলপান চলপান কি কৰিলে কিন্তু আমাৰ জলপান বেছি নকৰোঁ যেনিবা জলপান নকৰোঁ আমি কৰোঁ মুঠতে জপান আমি যিটো মদ বনাওঁ নহয় কলচি সাজৰ পানী কয় সেইটো আমি প্ৰথমতে বনাব লাগিব আমি সোণাল কছাৰী মানুহ ন ST মানুহ হয় নাই আমি ST মানুহ নহয় আমাক সাজ পানী লাগিব আমি মৃতকক দিবলৈ মই এতিয়া মৃতকক দিবলৈ মই পিঠা আনি আজি মই সাজ পানী বনাম আপোনালোকক দেখুৱাম নহয় কেনেকৈ মই বাকোঁ কেনেকৈ খাওঁ কিমান ধুনীয়াকৈ ওলায় আপোনালোক দেখুৱাই দিম নহয় আপোনালোকে দেখিব পাব নহয় সাজৰ পানী কলহত থ'ম এমাহৰ বা 15 দিনৰ এতিয়া আছে আৰু 9-10 দিন এতিয়া থ'লে মানে অলপ ভালকৈ ওলাব মই সাজৰ পানী বনাম আপোনালোকক দেখুৱাই থাকিম আৰু বাইদেউহঁতকো কৈছোঁ কোনোবাই মোৰ ঘৰলৈ বিহু খাব আহি পাৰিব মই সাজৰ কলহ খাবলৈ মই মাতিছোঁ দেই মই জলপানো বেছি মই যোগাৰ নকৰোঁ পিঠা চিঠা খুন্দো যেনিবা পকা মিঠৈ লস্কৰা কিবা কিবি কিন্তু মই সাজ পানী বনাম কিন্তু কোনোবাই যদি আহিব বোলে কৈছোঁ মই সেই সাজ পানীকে খাবলৈ পাব মই জলপান বেছি ব্যৱহাৰ নকৰোঁ মই এতিয়া কি ক'ম আৰু দেই কাপোৰ পালোঁ প্ৰেজেণ্টেই ক'ব লাগিব ল'ৰাটো আনি দিছে আপোনালোকেও ডিছক্ৰিপশ্যনত লিংক দিয়া থাকে নহয় কিছুমান লিংক দিয়া থাকে যেনিবা সেইবোৰ চাবচোন তেনেকুৱা ধৰণৰ কাপোৰ আপোনালোকে ল'বলৈ পাব হে এতিয়া মই তেনেকুৱাবোৰ মই এইবোৰ আনি দিছে নহয় সেইবোৰে নেকি ভাবিছোঁ মই কিন্তু ধুনীয়া কাপোৰযোৰ কয় সেইবোৰ লিংক কৰা কাপোৰে চাগে কিন্তু ইমান ভাল লাগিছে কাপোৰযোৰ মই ইমান ভাল লাগিছে মই কাপোৰযোৰ দেখুৱাই দিছোঁ মই বাইদেউজনী দিয়া কাপোৰযোৰ দেখুৱাইছোঁ এইযোৰ কাপোৰ দেখুৱাইছোঁ আপোনালোকক বিশ্বাসো নকৰিব নহয় এই বাইদেউজনীয়ে মিছাকৈ কৈছে ভাবিব নহয় এয়া কাপোৰ দিছে মোৰ বাইদেউজনীয়ে মৰমতে মই তাকো মই বহুত ধন্যবাদ দিছোঁ তাই কাপোৰযোৰ দিয়াৰ কাৰণে ভাল পাইছোঁ আৰু মই কিন্তু নিদিবলৈ কৈছোঁ দিছে আৰু মৰমটো বহুত মানুহৰ মৰম বুলি ক'লে কিমান হেৰি লাগে মোক যে কাপোৰযোৰ এয়া দিছে চাওক কিমান ভাল লাগিছে মোৰ অন্তৰখনত ভাল লাগিছে মই এতিয়া বিহু আগতীয়াকৈ পাইছোঁ নতুন বছৰত কাপোৰযোৰ পাইছোঁ কিমান ভাল লাগিছে হয় নাই আপোনালোককো কৈছোঁ আৰু কি ক'ম আৰু ন এয়া বিহুৰ কথা ক'লোৱেই নহয় মই এতিয়া বিহু আগন্তুক আহিছে জলপান বনাবৰ কাৰণে মই এই আজি যোগান কৰিম বুলি ভাবিছোঁ মদ বনাম বুলি ভাবিছোঁ মই আজি
আপোনালোকক পাত-চাত কথা দেখুৱাম বা আপোনালোক কেনেকৈ বনাম কেনেকৈ কিয় অকণমান দেখুৱাই দিম বা আপোনালোকে কিছুমান নাজানিব পাৰে নহয় আৰু বিহু খাবলৈ মই মাতিছোঁ আৰু দেই যেতিয়া মই বাইদেউহঁতৰ যেনিবা মই লাখপতি বাইদেউহঁতৰ বাইদেৱে ধৰিছোঁ বাৰু একে লগৰে মই বাইদেউহঁতকো মাতি দিছোঁ আৰু মই লাখপতিত যেনেকৈ মই আপোনালোকৰ লগত যে আছোঁ আপোনালোকক মাতি দিছোঁ আৰু দেই আৰুনো কি ক'ম চেতনাবাই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি চাবচোন কি পাওঁ কি নকওঁ আপোনালোকেও কমেণ্ট কৰিব আপোনালোকেও মোৰ নিচিনা বয়সত বনাবচোন মোকো মাতিব ময়ো অকণমান মনোৰঞ্জন দিমগৈ ময়ো ধেমেলীয়া কৰি বনামগৈ আপোনালোকে ঘৰত বহি নাথাকিব যেনেকৈ মই এতিয়া কাম কাজ কৰি মই ভিডিঅ'সমূহ বনাই থাকিম আপোনালোকেও বনাবচোন তেতিয়া আপোনালোকৰ লগত মই মাতিলেও যাম এনেকুৱা কৰিব দেই আৰু কি ক'ম আৰু বিহু কথাটো ক'লোৱে নহয় জলপান বনাম এতিয়া ক'লোঁ আৰু প্ৰেজেণ্ট দিয়া কথা ক'লোঁ হয় নাই আৰু বিহুত কি খাম কি নাখাম সেইখিনি ক'বলৈতো আছেই সাজ পানী বনাম কেনেকৈ খাম কেনেকৈ মৃতকক দিম সেইখিনি ক'বলৈ আছে আৰুনো কি ক'ম আৰু ইমানকৈ ক'লোঁ আৰু কৈ পিনে চেতনাবাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব দেই কৰি চাব আৰু নহ'লে তেতিয়ানো ক'ত নেদেখিব নহয় ছাবস্ক্ৰাইব নকৰিলে ছাবস্ক্ৰাইব কৰিব দেই আৰু মই এতিয়া বয়সৰ অনুপাতে মই আৰু কথা কাণ্ডবোৰ ভালকৈ নাজানো যেনিবা নুফুটে আৰু এতিয়া মই এনেকৈ কৈছোঁ আপোনালোকে দুখ দাই নধৰিব ভুল ভ্ৰান্তি হ'লে দেই আৰুনো কি ক'ম আৰু আৰু কৈয়ে থাকিম আৰু জীয়াই থকা জীৱনলৈকে চেতনাবাই চেনেলটো ছাবস্ক্ৰাইব কৰি চাবচোন দেই কি পায় কি নাপায় তেতিয়া আপোনালোকে কমেণ্ট কৰিবচোন ভাল পাইছেনে বেয়া পাইছে তেতিয়াহে মই আপোনালোকে মৰম চেনেহ কৰিলে আগবাঢ়ি যাম নহ'লেনো ক'ত আগবাঢ়ি যাম হয় নহয় ইমানকৈ কৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ ধন্যবাদ।